কি চাই আছে আলাৱে জুবিনদাৰ ভাল ভিডিঅ' এটা লাগি দিয়ে কথা পাতিম ৰবা এই লগৰ বন্ধু এটামান পালো লগ দা হ'ব দা অ ৰস্তিহাত খাও কি কৈছা দেখোন এই ভিডিঅ' চাই আছো ৰ জুবিনদাৰ দে বহু ৰ মানে কি হ'ল তখন কথা এটা শুনছা না কি কথা হাও আমাৰ গাঁৱৰ যে সিটো চুপাৰ কালুৰ পুতাক আছে ৰঞ্জিত সি বোলে ইঞ্জিনিয়াৰিং পঢ়ি আছে কি কৱ তই কালুৰ পুতাক ৰঞ্জিত ইঞ্জিনিয়াৰ কৰিছে মাথা এটা নষ্ট কৰি দিবি গাছত গৰু উঠা কথা কৈছা তই দেই কালি দেখোন মোক খুৰাই ফোন কৰি কৈছি কোন সূত্ৰে কোন সূত্ৰে মানে আমাৰ যি খুৰা আছে গুৱাহাটীত থাকে বীৰেন খুৰা তেখেতে কৈছি কি ক'লা কথা কচোন হাও এই বলচোন অলপমান সিবাগে বহি কথা পাতো অলপ গৰমো লাগছি ভাতে তোমাক অলপমান বিতংকে কমা পকাই আছে ধুনীয়াৰ আছে নেকি পকাই কি কথা এতিয়া কৈছো তই মানে কি হ'ল কাল খুৰাটো গুৱাহাটীতে থাকে দোকান এখনত বোলে কালি তাক লাগ পালাক দোকান এখনত লাগ পোৱাৰ পিছত তাক সুধিলাক বোলে তোৰ খবৰ খাতি কি তাৰপিছত সিও ক'লাক খুৰা বেয়া নহয় দা তাৰপিছত খুৰাই সুধিলাক বোলে কি পঢ়ি আছা সি বোলে কৈছে ইঞ্জিনিয়াৰিং পঢ়ি আছো তাৰপিছত খুৰা আৰু ফোনত তাকে মোকে গালি দিছি বোলে তোহাৰ কাম বন নাই তাক চাকে লগত চলি সি কি পঢ়িবা গৈছি কেনেকে কৈছি আৰু এতিয়া কি কৰবি আৰু মোক গালি পাইছি দে খুৰাই তোৰ কথা এখন বিশ্বাস কৰবা পাৰা নাই আমি তাকেতো মোৰো বিশ্বাস নহয় এইবাৰ সি ঘৰক আহক তাক কি কৰিম চাবিচোন সুধবা লাগব ভাই সুধি ল'ম গোটাই কথাখিনি তাকেতো বলচোন দোকানৰ পৰা আহো কিবা অলপ খাওঁ গৰমো লাগছে হেং মাৰি দিছি কিবা দিবা লাগব বাপরে বাপ তিন পান্ডা আশা লাগে দেখোন খুৰা কেতিয়া আহিলা তুমি মই এতিয়া আহিলো হ'ব তুমি মোক দেখাব কিয় পলাবা খুজিছিলি নহয় খুৰা পলবা খোজা নাই আৰু তোমাক দেখাও নাই দেচোন আমি এই পেচাব কৰবা গৈছিলো পেচাব কৰবা গৈছিলি খুদে কৰবৰা আহিলা তোৰ হামি চা ঘুমটিৰ পৰা নহয় তোহাৰ জানো ন মই তোহাৰ গোটেই কথা জানো নাই নাই 11টা বজাত উঠি পেলাই দেখোন এতিয়া হামি কাৰবা ধৰছা মই মানুহটো আহি গলো গুৱাহাটীৰ পৰা কি কৰবা কাম বন নাই টোপনি মাৰি আছো দে তাৰপিছত বাকী তাক কি খবৰ তোহাৰ আছো আৰু কিবা কৰি কি কৰবা পঢ়া পাতিটো নাই আমাৰ তাৰপিছত আৰু আমাৰ ইয়াৰ মই আছো দে আৰু খুৰা কি কৰবা আৰু হয় ৰাতিপুৱা ওলাই আহিছো আৰু ই কি কৰি আছে কি কৰবা চাকৰি বিচাৰি আছো পোৱাই নাই এনে আছো দা এনেকে 11টা বজাত ৰবা তুমি খবৰ চবৰ আকৌ কিয় নেদাকে আহিছ কিয় ফোনটো কৰবা বাৰু একবাৰ ৰাতি তোহাক খবৰ দিব লাগছিল মই নহয় এতিয়া তুমি ইমান দিনৰ মূৰত গুৱাহাটীৰ পৰা আহিছ এতিয়া মাছ মাংসৰ কিবা অলপ যোগাৰ কৰি লবি ইটা কিন্তু সুধা ভাত খাব লাগিব তুমি মোৰ খানাটো চিন্তা কৰিব নালাগে দেখোন মই সুধা ভাতে হওক বা কিবা হয় মোৰ খাম এতিয়া তোহাৰহে চিন্তা হৈছে মোৰ তোৰ এনকে জীৱনটো খতম বুলি ভাবছা কি কৰবা খুৰা চাকৰিটো ইণ্টাৰভিউ দি আছো পনাই দেচোন ইণ্টাৰভিউ দি আছা পনাই মানে এতিয়া এনকে থাকিলেতো তোহাৰ নহ'ব ৰাতিপুৱাই দাসছো 5টা বজাতে উঠি দাসছো একেলগে চলি তাৰ নাম কি আছিল কালুৰ কথা কৈছা নেকি কালু তাৰ নাম কি আছিল কালুৰ পুতাক ৰঞ্জিত তই একেলগে তোহাৰ একেলগে চলি সি ইঞ্জিনিয়াৰ পঢ়ি আছে আজি মানে 2 মাহ 3 মাহ পিছত তাৰ চাকৰি হ'ব কালু ইঞ্জিনিয়াৰ ৰঞ্জিত ৰঙৰ কাম কৰি থকা বুলি আনিছিলো গুৱাহাটী কি কোৱা তুমি ইঞ্জিনিয়াৰ পঢ়ি আছে সি মিছা কথা ক'ব নেকি খুৰা কি কথা কোৱা তুমি এলা আমি শুনাই না আৰু আমাৰ লগত সদায় সি লগ হৈ থাকে সপ্তাহত আহে দেখোন পইচা দিবা ঘৰত ৰঙৰ কাম কৰি সি ইঞ্জিনিয়াৰ পঢ়ি আছে মিছা কৈছি নেকি তোমাক এলা কথা মিছা কথা খুৰা তোমাৰ আগত বম মাৰছি যোৱালা পঢ়া কথা মিছা কথা কয়
নাজনো কবা পাৰে দা খুৰা কিবা সি ধান্দাত কৈ আছে বৰ আচৰিত কথা শুনিলো দেখোন এইটোৱে তাকে তোৰ বা ইতা এটা কাম কৰবা অহা সপ্তাহত সি ঘৰত আহিব তাক আমি আগা আগি কৰিম আমাৰ আগতো ৰঙৰ কাম কৰা বুলিয়ে কৈছি আৰু মই জানাত সি সপ্তাহত ঘৰত আহি পইচা দি যায় ৰঙৰ হয় নেকি অ। সিটো মই ইঞ্জিনিয়াৰ পঢ়ি থকা বুলি কৈছে তাৰ মতে 2 মাহ 3 মাহ পিছত তাৰ চাকৰি হ'ব তুহুন আছা এনকে এইটোতো ভাল কথা হোৱা নাই তুহুন আজি এনকে আড্ডা মাৰি আছা এইটোতো ভাল কথা হোৱা নাই নহয় নহয় ৰবা খুটে সিয়াৰ লগত ৰঙৰ কামতে যাওঁ বুলি ভাবছো ৰবা এইবাৰ নহয় কিবা কাম কাজ কৰিব লাগে এনকে বহি থাকিলে নহ'ব তুহুন দিনৰ 11টা বজাত উঠা উঠি পেলাই এনকে আড্ডা মাৰিব আড্ডা মাৰিব তাৰ নহয় এনকেতো নহ'ব তোমাৰ জীৱনটো নাই যাব দেখোন উঠিম দা খুৰা পুৱাই তোমাৰ কথা শুনবা লাগবতো তুহুন উঠি পুৱাই উঠা যি উঠা মুঠতে য'তে কি নকবাত ইণ্টাৰভিউ দি আছে এডভাৰ্টাইজবিলাক চাব লাগে ইণ্টাৰভিউ দিব লাগে খুৰা খুৰা বলা বলা ঘৰক বলা বলা ইতা বলা আমাৰ ঘৰত আছে কোনি ঘৰত তোমাৰ ভণ্টি আছে আৰু মায়ে মন্দিৰত গৈছি ৰবা ভণ্টি একলা থৈ পেলাই তই ইয়াতে কি কৰি আছা এ অলপ আহিলো মানে আক লগ এই পালো পদাৰ্থ কটাৰ লগত আড্ডা মাৰি আছা তই ইয়াতে এ নহয় আক খুৰা। অপদাৰ্থ একেটাৰ লগত তই আড্ডা মাৰি আছা নহয় আৰু বন্ধু আৰু কিনকে এৰবা কচোন আমি সৰুৰ পৰা একে লগ হৈ এখন গাঁৱতে আছো আৰু তেতিয়া ভণ্টি একলাই ঘৰত আছে তাই বা একলা কি কৰি আছে তই থাকবা লাগে না ঘৰত নাই নাই পাৰিব তাই তাই চিন্তা নাই দে সোনকাল বলা বলা বলাচোন ঘৰত বলা সোনকাল সোনকাল তই যা আমি যাই আছো যা দে খুটৰে খানা চানা দিনি দে অলপ মিলবি মোক হ'ব যা যা কি কৰা ভাই যো যো যাও যো যাওঁ যাওঁ আমি গালি খালোৱে ভাই পিছাতে পঢ়া পাতি কৰবা লাগে এইকাৰণে গম পালা নাপা পঢ়িব লাগে অলপ আরে মুন্নি তুমি ৰঞ্জিতা ক'ৰ পৰা অকস্মাতে দেখোন এই গুৱাহাটীৰ পৰা মই জাষ্ট আহি আছো এই ঘৰ পোৱাই নাই তোমাক এই বাটতে লগ পালো ভালে আছা আছো দা ক'ৰবাত যাব লৈছিলা নেকি এ লগৰ এটাৰ তাৰ পৰা আহো ৰবা মানে তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা এটা আছিল যদি বেয়া নোপোৱা অকণমান সময় ল'ম তোমাৰ পৰা তাই যিহেতু ৰখি থাকব ৰখি থাকিব বেছি সময় নলওঁ নহয় অকণমান সময় মানে কথা এটা আছিলে তোমাৰ অলপ মানে কিন্তু বেছি টাইম থাকিব নাই 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 বেছি সময় নলওঁ অকণমান সময় লওঁ কিয় ইয়াতে ক'বা নৰা নেকি ইয়াতে ভাল নালাগে তেনেকে ইয়াতে বাটতে আৰু কোনোবাই দেখিলে ভাল নালাগে নহয় অকণমান বহি কথা পাতো বেছি সময় নলওঁ অকণমান সময় লওঁ ব'লা এই তাত বেলেগ কথা পাতো অলপমান ব'লা ব'লা তাত বহু ব'লা খুব গৰম পৰিছে ন উম বাকী খবৰ খাতি কোৱা তোমাৰ কেনে আছা এতিয়া গাঁৱত থকা মানুহ আৰু আমি ভালে দা পিছে তোমাৰ ক মোৰ ভাল মোৰ একদম বিন্দাছ কি কৰি আছ এতিয়া এতিয়া মানে মই ইঞ্জিনিয়াৰিং কৰি দিছোঁ ছমাহমান আছে কমপ্লিট হ'বলৈ তাৰপিছত চাকৰি তাৰপিছত একদম এনজয় আৰু চাকৰি পালিতে বাঢ়িয়ে যাবা ন আমাক নাই কিয় পাতি নাপাওঁ আৰু হ'লেও চেঞ্জ হৈ গেলা দা তুমি গুৱাহাটীত যায় ডাঙৰ মানুহ হৈ গেলা অলপ হৈছোঁ নহয় ইঞ্জিনিয়াৰিং কৰি আছোঁ তো শুনি কিন্তু খবৰটো ভাল লাগছি আগতে শুনা নাছিলা নেকি তুমি শুনা নাই দেখোন মইতো ভাবিছিলোঁ তুমি শুনিছা নেকি আগতে শুনা নাই ৰবা ঠিক আছে দিয়া আজি মোৰ পৰাই শুনিলা তুমি কি কথা ক'ব খুজিছিলা কথা যাওঁ দা মই সোনকালে দেৰি হৈছে আৰু দাদা আছে না ঘৰত মাৰিব তোমাৰ টাইম নাই নেকি দেৰি হ'ব নেকি তাইও ৰখি থাকিব না কথা মানে বেলেগ নহয় একো মানে মোৰ তোমাৰ প্ৰথম দেখাৰ পৰাই ভাল লাগছিল সেইকাৰণে মানে ডাইৰেক্ট কৈছোঁ আৰু মই তোমাক ভাল পাওঁ তোমাৰ উত্তৰ কি হ'ব এতিয়া মই সেইটো ক'ব নোৱাৰিম দা মোক অলপ সময় লাগিব ক'বা হয় নেকি ঠিক আছে তুমি তোমাৰ সময় ল'ব পাৰা মইতো আছোঁ কেইদিনমান গাঁৱত তুমি উত্তৰটো দিলে ভাল পাম কিন্তু যোৱাৰ আগে আগে মই নহ'লে যাওঁ দা দাদাই মাৰিব মোক হয় নেকি যোৱা তেতিয়াহ'লে পিছত লগ হ'ম যাওঁ দা মই বাই বাই বাপ্পা ঐ কিবাকে হ'ল ৰ লিখিত চিখিত অকণমান নুৰি দে এলা জিভা জিভা পাক লাগি গৈছে মোৰ দেই বৰ বেয়াকে গালি পেলাক দে তাকেতো দেখছা নাই ৰঞ্জিতে বম ফাঁকি দিছি তো সেইটো আমাক ই বৰ মিছা কথা কৈছে তাকেতো ইঞ্জিনিয়াৰিং পঢ়ি আছে বোলে কি কৰে ৰঙৰ কাম পেটি মাৰি তাতে বিল্ডিঙত অলমি আৰু দেখছা না আমাক ইঞ্জিনিয়াৰিং পঢ়া বুলি কৈছে আইছা বাপৰে তোৰ লাইফষ্টাইল বদলি গৈছে গুৱাহাটীত থাকি কি কৰি আছা পিছে মই ইঞ্জিনিয়াৰিং কতে কৰি আছো আৰু
গুৱাহাটীত কিয় অকলে আমাৰ কিবা হ'ব নেকি কলি আকৌ নহয় মানে গুৱাহাটীত কৰিছো তোৰ নাজানা নেকি ক'ত ইঞ্জিনিয়াৰিং কৰি থাকে কৈছোঁ আমি গুৱাহাটীত কোনখানিত আছে ইঞ্জিনিয়াৰিং কলেজখন তোন এখনি কথা জানা নাই ক'ত ইঞ্জিনিয়াৰিং কৰে আমি গাঁৱত থকা মানুহ কিনকে জানো তাকেতো আমাৰো গম পাবি দে পঢ়া পাছত মোৰ কমপ্লিট হ'বই না আৰু 6 মাহ মানহে আছে তাৰপিছত গমে পাবি নাই নাই মই কবা তুমি গম পাবি দে খুৰা হৈছে ৰ অ খুৰা এ মোৰ কাম আছে ৰ মই কাম আছে মোৰ খুৰা আকা লাগে অ খুৰা আহাচোন আহা ৰবা তুমি সিদিনা আমাক গালি পাৰিলা ৰঞ্জিতে ইঞ্জিনিয়াৰিং কৰি থকা বুলি কয় ৰবা আজি আহিছে আগত সন্মুখী কৰাচোন ইঞ্জিনিয়াৰিং কৈছি ভাল পাইছো মই কথাটো ভালে হৈছে দেখছ না শুন পঢ়ি থকা বুলি কৈছি মই ভাল পাইছো শুনি ভাল লাগছি মোক তই ইঞ্জিনিয়াৰিং কৰি আছা তই সপ্তাহৰ মূৰত ঘৰত ৰং কৰা পইচা দি যা আৰু তই আমাৰ আগত খুৰাৰ আগত পইচা কথা নিজে নলাক না আকৌ কৰবা মোৰ লগত যে এটা কথা ক'লা কি মিছা না কি 100% মিছা সি এলা মিছা কথা হৈছে সি সপ্তাহৰ মূৰত মাকো ৰং কৰা পইচা দি যায় কি হা আকৌ মিছা কথা কোৱা নাই মই একদম সঁচা কথা এহুন নলাক না আকৌ পঢ়া পাতি কৰবা মই কৰা এহুন জ্বলছি ৰবা তোমাক মই এটা কথা এতিয়া লাষ্ট টাইমত প্ৰমাণ দেও ই কোনখন কলেজৰ পৰা ইঞ্জিনিয়াৰিং কৰি আছে মই আগে তাক প্ৰমাণ দিবা দেচোন কবা পাৰিব না সি এহুন একটু কথাও নাজানে ক'ৰ পৰা ইঞ্জিনিয়াৰিং কৰি এইও জানা ৰবা সুধিম ৰবা মই এটা ডিটেইলছটো গোটাই ল'ম মোৰ এটা ফোন আহিছে ফোনটো আগে মই দাচোন খুৰা তুমি ফোনটো ৰিচিভ কৰা পঢ়িব নোৰো হে মই অলপ মানে ব্যস্ত হৈ আছো ৰবা আমাৰ এই গাঁৱৰে ল'ৰা কেইটামানৰ লগত মানে অলপমান এনে ফুৰিব ওলাই আহিলো অলপমান মানে বহুত দিন অহা নাই দুদিনমান আছো সেই গতিকে ফুৰিব ওলাই আহিলো কিবা এটা কথাত মানে অলপ ব্যস্ত হৈ আছো অলপ পিছত ডাঙৰ মানুহৰ ফোন আহে জানিব ৰ খুৰাই মই তাৰমানে মই কালিৰ দিনটো আছো পৰহি গৈ লগ পাম তোমাক পৰহি যাই হ'লে মই লগ কৰিম ঠিক আছে পৰহি যাই আছো কালিৰ দিনটো আছো আৰু গাঁৱতে আছো কালিৰ দিনটো থাকিম গাঁৱত পৰহি মই যাই লগ পাম তোমাক ঠিক আছে ঠিক আছে সেই কামটো হ'ব টেনশ্যন ল'ব নালাগে একো টেনশ্যন ল'ব নালাগে কালিৰ দিনটো আছো পৰহি যাম একেলগে লগ পাম নাই খুৰা মই মোৰ কাম আছে ৰবা নহয় এইটো মই আচলতে মই আচৰিত পাইছো কি কথা তাৰমানে তাকেতো খুৰা ই এতিয়া কবা লাগব ক'ৰ পৰা ইঞ্জিনিয়াৰিং কৰে সি আচলতে ইঞ্জিনিয়াৰিঙৰ হস্য ইটোৱে নাজানে কি কৈছে খুৰা ইমান মিছা কথা তাহোন নিজে পঢ়িব নলাক না মই পঢ়াই তাহোন জ্বলি পুৰি মৰবা ধৰছি হিংসা কৰে মোক তাহোন দেখছি খুৰা সি কান্দবাই ধৰিলাক এতিয়া কি হ'ব কথাটো তাৰমানে তুমি যদি মিছাই কৈছা কথাটো কিন্তু বেয়া হ'ব ভাল হ'ব নহয় এইটো বেয়া হোৱা নাই মই মেডিকেল কলেজত ইঞ্জিনিয়াৰিং কৰি আছো খুৰা মেডিকেল কলেজত ইঞ্জিনিয়াৰিং বাপৰে কি কথা কৈছি ই ইঞ্জিনিয়াৰ পঢ়ি আছে এতিয়া কথাটো কেনেহান তাৰমানে যদি তেওঁ যদি সেইটো কামত সঁচাই যদি তেওঁ ইঞ্জিনিয়াৰিং পঢ়ি আছে তেওঁ সেইটো ভাল কথাতে আগবাঢ়ছি আপুনি এটা কথা কওকচোন মেডিকেল কলেজত ইঞ্জিনিয়াৰিং পঢ়ে নেকি কোনোবাই মেডিকেল কলেজত ইঞ্জিনিয়াৰিং নেকি দেখছি খুৰা কি ফাঁকি দে আমাক তাহোন নাজনে না মই কেনে এনাই কৈছো তাহোনে কবাই পাৰা নাই ক'ত ইঞ্জিনিয়াৰিং কৰে ইমান মিছা কথা কৈছ তাৰমানে তুমি এটা বুজি পালো তুমি চলিটো তাৰমানে তুমি সঁচাই তুমিহে বয়া এটা এখন ভাল খুৰা পঢ়া নহবা পাৰে মিছা কথা কৈ আপি বত স্বভাৱ আমাৰ নাই সি আচলতে আপি বতত ধান্দাত এই পঢ়া বুলি কৈছি গম পাইছি না খুৰা কথা এই তোহাৰ লগত মই নাথখোৱে মোৰ বহুত কাম আছে ফটুৱা খেলা লগ দেখছি খুৰা খুৰা যাওঁ আপোনাক লগ পাম ন ভাতি পেলা যা তোহাৰ ভাল হলে আমাৰ ভাল লাগে বন্ধুসকল কেমেষ্ট্ৰি গ্লোয়িং ষ্টাৰৰ তৰফৰ পৰা এইটো আমাৰ দ্বিতীয় ভিডিঅ' তো ভিডিঅ'টোৰ মাজেৰে এইটোৱে মেছেজ দিব বিচাৰিছো যে কেতিয়াও মিছা কথা ক'ব নালাগে ঠগ প্ৰবঞ্চনা এদিন হ'লেও ধৰা পৰিব তো আমি নতুনকৈ কৰিছো আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে যদি নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো মুঠে কৰিব নাপাহৰিব কাৰণ আমি নতুন আৰু আপোনালোকৰ মাজত ভিডিঅ'বিলাক আমি আগবঢ়াই থাকিম তো কিবা ভুল আছে যদি কমেণ্টত নিশ্চয় জনাব থেংক ইউ